কাৰণ মানুহৰ মগজুৰ সহায়ত মানুহে কি কৰিব পৰা নাই সকলো কৰিব পাৰিছে। স্বৰ্গ মৰ্ত পাতাল সকলো ইয়াতে বনাই দিছে। এনেকুৱা বস্তু বনাইছে য'ত আমি পৃথিৱীখনক পকেটত লৈ ঘূৰিব পাৰোঁ। আৰু ভৱিষ্যতে কি হ'ব কোনেও ক'ব নোৱাৰে। গতিকে ক'ত আছা অলপ আপডেট হোৱা, কমফৰ্ট জোনৰ পৰা বাহিৰত ওলোৱা। মানুহৰ মগজু এনেকুৱা এটা বস্তু হয় য'ত প্ৰত্যেক দিনে হাজাৰ হাজাৰ থটছ আহি থাকে, হাজাৰ হাজাৰ চিন্তা আহি থাকে। তাৰে কিছুমান কথা বা চিন্তা আমাৰ জীৱনত বহুত ইম্পৰ্টেঞ্চ থাকে, যাক আমি কৰিব বিচাৰোঁ, কিন্তু লেজিনেছ আৰু প্ৰক্ৰেষ্টিনেশ্যনৰ কাৰণে কৰিব নোৱাৰোঁ। আমাৰ জীৱনত প্ৰত্যেক দিনে সদায় ভাল ভাল চিন্তা আহি থাকে, যাৰ পৰা আমি ইনস্পায়াৰ হওঁ, মটিভেট হওঁ আৰু কামটো কৰিব বিচাৰোঁ। কিন্তু অলপ সময়ৰ কাৰণে যদি আমি সেই বস্তুটোৰ পৰা ছাইড হৈ যাওঁ, সেই কথাৰ পৰা যদি ছাইড হৈ যাওঁ, মোবাইল ধৰোঁ বা মোবাইল চলাওঁ বা বাহিৰা কথা পাতিবলৈ ধৰোঁ, তেতিয়া আমি যি মটিভেট হৈছিলোঁ, যি ইনস্পায়াৰ হৈছিলোঁ, সেইটো শেষ হৈ যায়। স্পেচিয়েলি ষ্টুডেণ্ট লাইফটো এটা ভাল সময় হয়, য'ত আমি নিজৰ চিন্তা ভাৱনাক, নিজৰ থট প্ৰচেছক ছেভ কৰি ৰাখিব পাৰিম বা ৰিয়েলিটিত আনিব পাৰিম। কিন্তু নহয়, ইয়াৰ পিছত যেতিয়া পঢ়া শেষ হৈ কেৰিয়াৰৰ সময় আহে, তেতিয়া আমাক ৰিয়েলাইজ হয় যে আমি জীৱনটো ফাল্টুত সময় নষ্ট কৰিলোঁ। মোবাইলত ৰিল চাওঁতে বা ছ'চিয়েল মিডিয়া চলাওঁতে আমাৰ জীৱনটো পাৰ কৰি দিলোঁ। গতিকে ভাবি থাকিলে নহ'ব, কৰিব লাগিব। এতিয়াই ভাল সময়, এতিয়াতকৈ ভাল সময় আৰু ভৱিষ্যতে কেতিয়াও নাহে। কাৰণ পঢ়া শেষ হৈ গ'লে বিভিন্ন টেনশ্যন আহিব, ইনকাম কৰিব লাগে, কেৰিয়াৰৰ পাছত দৌৰিব লাগে। গতিকে এতিয়া যদি মনত ভাল আইডিয়া আহিছে তেনেহ'লে ষ্টাৰ্ট কৰা, মনত যদি ভাল কথা আহিছে তেনেহ'লে লিখা আৰু তাক আৰু ভালদৰে ৰিচাৰ্চ কৰা আৰু বেটাৰ কৰা। কাৰণ মানুহৰ মগজুতকৈ পাৱাৰফুল বস্তু এই পৃথিৱীত একোৱে নাই। কাৰণ মানুহৰ মগজুৰ সহায়ত মানুহে কি কৰিব পৰা নাই সকলো কৰিব পাৰিছে। স্বৰ্গ মৰ্ত পাতাল সকলো ইয়াতে বনাই দিছে। এনেকুৱা বস্তু বনাইছে য'ত আমি পৃথিৱীখনক পকেটত লৈ ঘূৰিব পাৰোঁ। আৰু ভৱিষ্যতে কি হ'ব কোনেও ক'ব নোৱাৰে। গতিকে ক'ত আছা অলপ আপডেট হোৱা, কমফৰ্ট জোনৰ পৰা বাহিৰত ওলোৱা। আপুনি যদি জব পোৱা নাই তেনেহ'লে নিজে ক্ৰিয়েট কৰা, নিজে কিবা ভাবা। আৰু যদি জব কৰি আছে তেনেহ'লে জবৰ লগত আৰু কি কৰিব পাৰোঁ সেইটো ভাবা। যেতিয়াই মানুহে মটিভেশ্যনেল ভিডিঅ'ছ দেখে, ইনস্পিৰেশ্যন কথা শুনে, একদম জছত আহি যায়, মটিভেট হৈ যায়, ইনস্পায়াৰ হৈ যায় কামটো কৰিম বুলি। কিন্তু অলপ সময়ৰ পাছত যদি তেওঁ এণ্টাৰটেইনমেণ্ট ভিডিঅ'ছ দেখে তেনেহ'লে এণ্টাৰটেইনমেণ্টে কৰি গৈ থাকে আৰু মটিভেশ্যনেল ক'ত যায় কোনেও ক'ব নোৱাৰে। তো এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট কিমান দিন কৰিবা? এদিন নহয় এদিন কিবা কৰিবই লাগিব, ৰাইট? পঢ়া শুনাও শেষ হ'বলৈ ধৰিছে, ৰাইট? আৰু শেষ হৈছে তেনেহ'লে নিশ্চয় এই কথাটো ৰিয়েলাইজ কৰিব পাৰাই। আৰু এতিয়াতকৈ ভাল সময় নায়েই। মটিভেট হৈছা, ইনস্পায়াৰ হৈছা মানে কথাটো বুজি পাইছা, তেনেহ'লে এই মটিভেশ্যন এনেই যাব দিব নালাগে। এতিয়া নকৰিলে কেতিয়া কৰিবা? গতিকে ভাবি থাকিলে নহ'ব, কৰিব লাগিব।